হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আৰু আজি মই এটা টপিক লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আমাৰ গৰুসুতিৰ গাঁৱৰ মানে এটা বিহুৰ দল আছে। আপোনালোকক ভাবিছোঁ বিহুৰ দলটো ভালকৈ সম্পূৰ্ণকৈ দেখাওঁ। বিহুৰ দলটোৰ নাম বা ঠিকনা চববিলাক কৈ আছোঁ। তাৰ মাজত এটা কথা কৈ লওঁ আপোনালোকক, মানে মই বিহুত ভিডিঅ' বনাব পৰা নাছিলোঁ, এটা কাৰণতে মোৰ বেমাৰ হৈ আছিল। তাৰ কাৰণে ভাবিলোঁ আজি এটা ভিডিঅ'ত দেওঁ। আৰু মেজাংকৰি সাংস্কৃতিক গোষ্ঠী গৰুসুতি, আৰু আপোনালোকে গমেই পায় কিছুমানে মানে গাঁও বিয়পি পৰিছে, ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰিছে। আৰু আপোনালোকক মানে ভিডিঅ'টো আপোনালোকক শেষ কৰি দেখাম বুলি ভাবিছোঁ আজি। আৰু আপোনালোকে যদি মানে ভিডিঅ'টোৰ যোগেৰে কাৰোবাক কণ্টেক্ট কৰিব বিচাৰে, তাত ডিছক্ৰিপশ্যনৰ লিংকত নাম্বাৰসমূহ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পৰা। তো বলকবাসীকে কোৱা হ'ল যে এই ভিডিঅ'টো মোৰ যোগেৰে শ্বেয়াৰ কৰিছোঁ, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰক আৰু সকলো আশীৰ্বাদ দিয়ক, যাতে মৰম চেনেহ দিয়ক, তেতিয়া আগুৱাই যাব পাৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কৈ লওঁ, ইয়াত বিহু দলটোত 7টামান জনগোষ্ঠী লগ লাগি বিহু দলটো গঠন কৰা হৈছে। আৰু বিহু দলটো শেষ কৰি চাওক সকলোৱে, আৰু লগতে মৰম দিয়ক, চেনেহ দিয়ক, আৰু লাইক কৰক, শ্বেয়াৰ কৰক, আৰু লগতে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাওক। আৰু যদি তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ ডিছক্ৰিপশ্যনৰ লিংকত দিয়া আছে, আপোনালোকক কৈছোঁৱে। আৰু ভিডিঅ'টো চাওক। তো গাইজ, মেজাংকৰি সাংস্কৃতিক গোষ্ঠী গৰুসুতি, আজি মই বিহু দলটো আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ, মাজে মাজে অলপ স্ক্ৰিপ্ট ল'বলগীয়া হ'ল। তো আপোনালোকে যদি সম্পূৰ্ণকৈ চাব বিচাৰিছে, ডিছক্ৰিপশ্যনৰ লিংকত দিয়া আছে নাম্বাৰসমূহ, আপোনালোকে যোগাযোগ কৰিব পাৰিব। তো ভিডিঅ'টো এনেকৈ চাওক, আৰু অলপ অলপ দেখাইছোঁ। তো চব জনগোষ্ঠী লগ লাগি বিহু দলটো খোলা হৈছে, আৰু আপোনালোকৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যত কামনা কৰক বুলি আশা থাকিল। তো ভিডিঅ'টো শেষ কৰি চাওক আৰু এনজয় কৰক।
গাইজ শেষ হোৱাৰ আগতে কৈ লওঁ আপোনালোকে দেখাই পাইছে চব বাহিৰে মানে বিয়াৰ গীতে হওক নামে হওক বাকী বিহুৱে হওক চব মানে বাহিৰে কৰি আছে আৰু ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে কৈ দিলোঁ তো টা বাই বাই জয় আই অসম